19 জানুৱাৰীত সেকেন্ডাৰী টেট পৰীক্ষা অনুষ্ঠিত হৈ যায়। পৰীক্ষাৰ ৰিজাল্টটো 4 মাৰ্চত দিয়া হৈছে। যিসকলে ফেল কৰিছে সেইসকলে আকৌ পৰীক্ষা দিব পাৰিব। হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ যিসকল টেট শিক্ষাৰ্থী আছে সেইসকলৰ বাবে। ফ্ৰেণ্ডছ, মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপুনি মনোযোগেৰে চাব, নহ'লে আপুনি আপোনাৰ মনত কনফিউজ বুলি অনুভৱ কৰিব। ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ 19 জানুৱাৰীত যিটো সেকেন্ডাৰী টেট পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল, সেই টেট পৰীক্ষাৰ ৰিজাল্টটো 4 মাৰ্চ তাৰিখত দিয়া হৈছে। আৰু বহুতো শিক্ষাৰ্থীয়ে ভাবিছে মই পাছ কৰিছোঁ, আৰু বহুতো শিক্ষাৰ্থীয়ে ভাবিছে নাইবা ৰিজাল্টটো পাইছে মই ফেল কৰিছোঁ। ফ্ৰেণ্ডছ, সেইসকল সেকেন্ডাৰী টেট শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ মই আনিছোঁ। আপুনি অতি মনোযোগেৰে ভিডিঅ'টো চাব, কাৰণ মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যিসকল টেট শিক্ষাৰ্থীয়ে ফেল কৰিছিল সেইসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, আপুনি মোৰ এই ভিডিঅ'টো চাই থাকক, আৰু যিটো নোটিছ দিয়া হৈছে সেই নোটিছটো মই পঢ়ি দেখুৱাই দি আছোঁ আৰু শুনাই দি আছোঁ। তাতে কি লিখা আছে, আপোনালোকে আকৌ পৰীক্ষা দিব পাৰিব নেকি তাৰ বিষয়ে সবিশেষ লিখা আছে। মই সম্পূৰ্ণ আপোনালোকক ভালদৰে বুজাই দি আছোঁ। চাই থাকক আপুনি এই ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আপুনি এটা নোটিছখন দেখা পাই আছে। নোটিছখনত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন সেকেন্ডাৰী ডিপাৰ্টমেণ্ট টেট এম্পাৱাৰ্ড কমিটি ফৰ সেকেন্ডাৰী এডুকেশ্যন। ইয়াতে ডেটটো লিখা আপুনি দেখা পাই আছে 6 তাৰিখ 3 মাহ 2020। ইয়াতে উল্লেখ আছে যিসকলে ফেল কৰিছিল সেইসকলে কি কৰিব। ইয়াতে লিখা আছে টেট এম্পাৱাৰ্ড কমিটি ফৰ সেকেন্ডাৰী এডুকেশ্যন আছাম ইনফৰ্মেট অল কনচাৰ্ন দো দিছ নোটিফিকেশ্যন that any prayer for re-evaluation of result of teachers eligibility test shall be received at the state mission office of RMSA ৰ অধীনত যিসকলে টেট পৰীক্ষা দিছিল, টেট পৰীক্ষাত যিসকলে ফেল কৰিছে সেইসকলে RTI নাইবা ৰি-এভেলুৱেশ্যন কৰিব পাৰে। RTI কৰিলে আপুনি সম্পূৰ্ণ আপোনাৰ তথ্য পাতি দেখা পাব। আপুনি কিহৰ কাৰণে গ্ৰেছ মাৰ্ক পোৱা নাই আৰু কিহৰ কাৰণে ফেল পৰিছে, কিমান মাৰ্কৰ কাৰণে ফেল পৰিছে, আপুনি সকলো তথ্যখিনি আপুনি দেখা পাব। ইয়াতে লিখা আছে আছাম উইদিন 30 days। যিটো ৰিজাল্ট দিছে ৰিজাল্টৰ 30 দিনৰ ভিতৰত আপোনাৰ RTI কৰিব লাগিব। দ্য ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট এক্কম্পেনিড উইথ এ ডিমাণ্ড ড্ৰাফ্ট অফ ₹300। ফ্ৰেণ্ডছ, ড্ৰাফ্টৰ বাবে 300 টকা দিব লাগিব ইন ফেভাৰ অফ মেম্বাৰ সেক্রেটারি হয়ে যায়। টেট এম্পাৱাৰ্ড কমিটি ফৰ সেকেন্ডাৰী এডুকেশ্যন পেয়েবল এট গুৱাহাটী। টেট এম্পাৱাৰ্ড কমিটি ফৰ সেকেন্ডাৰী এডুকেশ্যন পেয়েবল গুৱাহাটী, এটোত আপুনি পে কৰি দিলে হৈ যাব। বিয়ণ্ড দিছ ষ্টিপুলেটেড পিৰিয়ড নো প্ৰেয়াৰ ৰিলেটিং টু ৰি-এভেলুৱেশ্যন উইল বি এণ্টাৰটেইনেড। আপুনি 30 দিনৰ ভিতৰত এইটো RTI কৰিব লাগিব নাইবা ৰি-এভেলুৱেশ্যনৰ বাবে আবেদন কৰিব লাগিব, নহ'লে 30 দিনৰ বেছি হ'লে আপোনাৰ ৰি-এভেলুৱেশ্যন কৰিব নিদিয়ে। ইনফৰমেশ্যন অন টেট কণ্ডাক্টেড দো RTI এপ্লিকেশ্যন উইল বি ফাৰ্নিশ্ড টিল 2 months from the date of declaration of result. No application shall will be entertained beyond this timeline as all examination material will be deposited for their own. তো ফ্ৰেণ্ডছ, আপুনি নোটিছখন দেখা পালে ইয়াতে। তো আপুনি যিমান সোনকালে পাৰে RTI কৰিব পাৰে বা ৰি-এভেলুৱেশ্যন কৰিব পাৰে। ফ্ৰেণ্ডছ, আৰু মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলৰ পৰা ভাল ভাল ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ জনাইছোঁ।